বন্ধুসকল, মোৰ দেউতাৰ প্ৰথম দিন সন্তান অৰ্থাৎ মই মাজুলী অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ ভিনদেউৰ লগত। ভিনদেউ বাইক চলাই গৈ আছে, ব'লক আগত দেখুৱাই আছোঁ। বন্ধুসকল, আমি আহি এতিয়া টাউন পাইছোঁহি দেৱী ৰোড, আৰু এতিয়া আমি যাম খাবলু ঘাট হৈ গৈ আছোঁ। ব'লক এতিয়া গৈ আপোনালোকক ঘাটত দেখুৱাই আছোঁ। এতিয়া যিহেতু ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰি, গতিকে ঘাটত দেখুৱাই আছোঁ। এতিয়া ভিনদেউ বাইক চলাত ব্যস্ত, মাজত মোনা এটা বগাই আনিছোঁ। ব'লক দেখুৱাই আছোঁ ঘাটত গৈ ডাইৰেক্ট। যিহেতু মহিমা বেলেগ, ৰ'দ দিলে আকৌ ৰ'দে ধৰে, বৰষুণ দিলে বৰষুণতে লাগি যায়। এতিয়া বতৰটো আজি ইমান ঠিক নহয়, কি হয় দেখা যাওক। বৰষুণ আহোঁ আহোঁ কৰি আছে, ক'ৰবাত ৰখিবলগীয়া হ'বও পাৰে, নাজানো কি হয় আৰু। ব'লক গৈ থাকোঁ বাৰু, যিমানলৈকে পাৰোঁ। বৰষুণ আহিলে ৰখি দিম ক'ৰবাত। বন্ধুসকল, বৰুণদেৱেও 100 আৰু 200 কান্দিব লাগিব তেতিয়া বৰষুণ ক'ৰবাত পেলাইছে। কি হ'ব নাজানো আৰু, ৰখিবলগীয়া হ'ব পাৰে। ব'লকো বাৰু। ফাইনেলি গাইজ ঘাট পাবলৈ হ'ল, পালোহি আৰু। ঘাট পাবলৈ ৰাইজ আৰু কিমান দূৰ আছে ভিনদেউ? 1 বা 1.5 কিলোমিটাৰ আছে আৰু। ৰাস্তা দেখি এনেকুৱা লাগিছে যেন ঘাটলৈ গৈ থকা নাই, নৰকপুৰ গৈ আছোঁ। নৰকত চাগে ইয়াতকৈ ৰাস্তা ভালে হ'ব। চাওক, ব'লক ঘাটত গৈ আছোঁ আকৌ। ফাইনেলি গাইজ ঘাট পাই গ'লোহি, খাবলু ঘাট। নাও অহা নাই এতিয়ালৈকে, এইটোৱে ঘাটটো দেখুৱাইছোঁ আপোনালোকক। নাও চাও অহা নাই এতিয়ালৈকে। এয়া ভিনদেউ আছে, পানী চাওক গাইজ। নাও অহা নাই এতিয়ালৈকে, এয়া ভিনদেউ আহি আছে। পানী চাওক, পানী দেখিতো মোৰ জিও কঁপিব লাগিছে। নাও অহালে এতিয়া ৰখিব লাগিব, কিমান টাইম লাগে আৰু। গাইজ ব'লক চাওঁ, তললৈ নামি চাওঁ। মাই গড, তামাম ঠাণ্ডা গাইজ, তামাম ঠাণ্ডা বে। ইয়াত নহ'ব, যি ঠাণ্ডা, ইমান ঠাণ্ডা পানী মই নোৱাৰোঁ ৰাতিপুৱা চুবলৈ। এতিয়া ৰাতিপুৱা গাইজ 7টা বাজিছে, 7:30 হৈছে। 7টা নহয় 7:30 হৈছে। আহি ঘাটত ৰখি আছোঁ। মেইন ঘাটলৈ তললৈ দেখিছোঁ ৰাইজ, ব'লক গৈ চাওঁ। মজা লাগি যাব আজি দেই। পানী চুই চাম। চাওক, মা এতিয়া বহো নাওখন অহালৈকে চাওঁ, তাৰপিছত নাওখন আহিলোঁ, তাৰপিছত কি হয় দেখা যাওক আকৌ। বাছো এনেই, ময়ো এনেই। ত' ফাইনেলি গাইজ নাও আহি পালেহি। নাও ওপৰত উঠি বহি আছোঁ, একদম ওপৰত উঠি দেখুৱাই আছোঁ। নাও ওপৰত বহি আছোঁ। ফাইনেলি নাওখন পালেহি, এইফালে চলাব। ত' ব'লক নাওখন চলালে দেখুৱাই। গাইজ নাও ষ্টাৰ্ট হৈ গ'ল। এতিয়া দাদাহঁতে চলাই আছে, এজন দাদা ৰখি আছে মোৰ ওচৰত, ব্ৰ বহি আছে এইপিনে। ব্ৰ ক'ত যাবা তুমি? মাজুলী যাব। মই যাম মাজুলী। এইজনো যাব মাজুলী। মই মাজুলী ডাইৰেক্ট যাম। ডাইৰেক্ট মাজুলী যাব হেনো। ডাইৰেক্ট মাজুলী। ঘৰ ক'ত আপোনাৰ? গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰ নি? অঁ, মই নহয়। ব'লক আগত দেখুৱাই আছোঁ তেতিয়া ঘাট পাৰ হৈ। এইখন দলংখনে আৰু মেইন মানে মাজৰ সেইখন আৰু
সোমাই গ'লোঁ ফাইনেলি। এতিয়া আমি যাম গড়মূৰ খনাচক মাহীহঁতৰ ঘৰত যাম। ভাওনা আছে বোলে তাত, ভাওনা চাই যাম আজি, আপোনালোককো দেখুৱাই আছোঁ। সত্ৰ মহানগৰী মাজুলীত পালোহি আৰু ভিনদেউৱে মই দেখুৱাম আপোনালোকক দুখনমান সত্ৰ। ৰাস্তাটোহে খালি বিৰাট ধুনীয়া হৈ আছে, থাকিব পৰা নাই মানে, কিডনী দুফাল হৈ গৈছেগৈ। চৌকাই যায় আহি গড়মূৰ পাই গ'লোহি। এতিয়া গড়মূৰ সত্ৰ পাম আৰু দেখুৱাই আছোঁ আপোনালোকক। ৰ'ব, সেইখন গড়মূৰ সত্ৰ মেইন গেট এইখন গড়মূৰ সত্ৰ পাৰ হৈ আহিছোঁ। এতিয়া মাহীহঁতৰ ঘৰ পাম আৰু পাই মেলি গধূলি ভাওনা চাব যাম, দেখুৱাম আপোনালোককো। ত' গাইছ পাম আৰু এতিয়া মাহীহঁতৰ ঘৰ। ফাইনেলি আমি মাহীহঁতৰ ঘৰ পাই গ'লোহি। এইজনী মাহী আপোনাৰ চাই দিয়ক আকৌ। চ' গাইজ ভাওনা চাওনা চাই হৈ গ'ল। এতিয়া যাওঁগৈ আজি হেৰিয়ৰ পৰা। এজনী পূজা গা বেয়া হৈ আছে, হাই কৰি দিয়ে আকৌ পূজা। যাওঁগৈ আজি মাজুলীৰ পৰা, দেখুৱাই আছোঁ যাওঁতে আপোনালোকক। গাড়ীত যাম, আহোঁতে ভিনদেউৰ লগত আহিলোঁ, এতিয়া গাড়ীত যামগৈ।